हेलो एभ्रिवान आपनालोक সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি আপোনালোকৰ ওচৰলৈ মই এবিধ নতুন ৰেচিপি লৈ আহিছো আপোনালোক সকলোৱে ভাল পাব বুলি আশা থাকিলে আজি মই এয়া দুই ধৰণে বনোৱা কুকিজৰ ৰেচিপি লৈ আহিছো আপোনালোকে ঘৰত এনেদৰে কুকিজ বনাই খাব পাৰে তেন্তে হাউচন ৰেচিপি বিট চাই চকলেট কুকিজ বনাবৰ বাবে প্ৰথমতে মই ইয়াত এয়া বাটাৰ দিছো বাটাৰটো অপচনেল হয় বাটাৰৰ হলনি আপোনালোকে ৰিফাইন অইলে ব্যৱহাৰ কৰিব পাৰে মই ইয়াত ৰিফাইন অইল আৰু বাটাৰ দুইটাই ব্যৱহাৰ কৰিছো লগত মই পাউডাৰ চেনি দিছো ইয়াত কেতিয়াও গোটা চেনি ইউজ কৰিব নালাগে পাউডাৰ চেনিয়ে দিব লাগে আৰু ইয়াত অকনমান ৰিফাইন অইল দি এইখিনি এতিয়া মই ভালদৰে ব্লেন্ড কৰিলো চাওক এইখিনি ব্লেন্ড কৰি হৈ গল আৰু এতিয়া মই ইয়াত ময়দা লৈছো ময়দাৰ অনুপাতে মই ইয়াত কোকো পাউডাৰ ব্যৱহাৰ কৰিছো যেহেতু চকলেট কুকিজ বনাম আৰু ইয়াত এচিকুট বেকিং পাউডাৰ দিছো বেকিং পাউডাৰটো একদম কমাই দিব বেছিকে দিলে ফাটি যাব এইখিনি এতিয়া মই ভালদৰে চালি লৈছো চালি লোৱাৰ পিছত ইয়াত এইখিনি মই ভালদৰে গুটেইখিনি মিহলাই লৈছো গুটেইখিনি ভালদৰে মিহলাই লব যদি ভালদৰে মিহলাই নলয় তেন্তে কোনবা এটা ফাটি যাব আৰু কোনবা এটা খুব টাইট হৈ যাব ইয়াত এতিয়া মই ৰিফাইন অইল দিছো পৰিমাণ অনুযায়ী এইখিনি ভালদৰে মিলাই লৈ ইয়াত এতিয়া মই ডেইৰী মিল্ক চকলেটটোৰ অলপমান দি দিছো যেহেতু মই চকলেট ফ্লেভাৰৰ বনাইছো এই কাৰণে আপোনালোকে ডেইৰী মিল্কৰ হলনি বেলেগ চকলেটটো ইউজ কৰিব পাৰে লগত মই বইল কৰি থোৱা গাখীৰ দিছো এইখিনি এতিয়া মই হাতেৰে ভালদৰে মঠি লম আটা মঠাৰ দৰে মঠি লম এইখিনি ইয়াত মই আৰু অকনমান গাখীৰ দি দিছো যাতে কুটেইটো ভালদৰে আটা মঠাৰ দৰে খাই যায় তেনেদৰে মঠি লব লাগিব আৰু অকনমান ৰিফাইন দি দিছো দি এইখিনি মই ভালদৰে মঠি লম চকলেট কুকিজ খিনি মঠি হোৱাৰ পিছত এতিয়া মই চকলেট নিদিয়াখিনি মঠিব লৈছো তাৰ কাৰণেও মই একেদৰে ইয়াত বাটাৰ লৈছো মই আগতেও কৈছো যে বাটাৰটো ইউজ নকৰিলেও হ'ব আৰু লগত মই পাউডাৰ চেনি দিছো আপোনালোকে নিজৰ জোখ অনুযায়ী দি ল'ব এতিয়া এইখিনি ব্লেন্ড কৰি ল'বলৈ লৈছো লগত মই ৰিফাইন অইল দি দিছো অলপমান এইখিনি এতিয়া ভালদৰে ব্লেন্ড কৰি ললো এতিয়া ইয়াত মই ময়দা দিছো ময়দাখিনি মই ভালদৰে চালি লৈছো চালি লোৱাৰ পিছত ইয়াত মই আকৌ ৰিফাইন অইল অলপ দি দিছো ৰিফাইন অইল দি অকনমান ইয়াত মই বেকিং পাউডাৰ দিছো বেকিং পাউডাৰ মই ইয়াত অকনমান দিছো বেছি দিব নালাগে এতিয়া এইখিনি ভালদৰে মুঠি ইয়াত মই বইল কৰি থোৱা গাখীৰ দি দিছো বইল কৰি ঠাণ্ডা কৰি লোৱা গাখীৰ হয় এইখিনি দি দিছো দি চাওক এইখিনি মঠি হৈ গল পুৰা আটা মঠাৰ দৰে হৈ গৈছে খালি এটা কথা মন কৰিব খুব টান নকৰিব আৰু খুব ঢিলাও নকৰিব যদি বেছি টান হৈ যায় তেন্তে
গাখীৰ আৰু অলপ দিব আৰু লাৰুটো কৰোঁতে যাতে কাহটো ফাট খাই নাযায় সেইটো মন কৰিব এয়া চাওক মোৰ এয়া লাৰুখিনি বনাই হৈ গ'ল মই এনেদৰে বনাইছোঁ ইয়াত মই এইটো কাটা চামুচেৰে দিছোঁ ষ্টাইলটো আৰু বাকিখিনি মই এনেদৰে আদি চেৰি দিছোঁ চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে এতিয়া এইখিনি মই এনেদৰে কেৰাহী এটাত নিমখ দি তাৰ ওপৰত ষ্টেণ্ড এডাল দি থালিখন ইয়াত পাতি দিছোঁ ষ্টিলৰ কাঁহীখনতো মই কিন্তু ৰিফাইন তেল সানি লৈছোঁ সেইটো কথা মই ক'বলৈ পাহৰি গৈছিলোঁ কাঁহীখনত ৰিফাইন তেল সানি তাৰ ওপৰত মই এয়া কুকিজখিনি দি দিছোঁ অভেন নথকা ঘৰত এনেদৰে বনাব পাৰিব আৰু গেছত 20 মিনিটমান সময় লাগে 20-25 মিনিটমান সময় লাগে এতিয়া এনেদৰে ঢাকি মই গেছটো মিডিয়ামত ৰাখি থৈ দিম 20 মিনিটমানৰ কাৰণে এয়া চাওক প্ৰায় 20-25 মিনিটমানৰ পিছত এইখিনি হৈ গ'ল পুৰা সিজি গৈছে আৰু ফাটি যোৱা নাই কাৰণ মই বেকিং পাউডাৰ কমাই দিছিলোঁ ঠাণ্ডা হ'বৰ বাবে মই থৈ দিম কাৰণ গৰমে গৰমে নমালে ভাঙি যাব পাৰে এয়া চাওক আমাৰ কুকিজ ৰেডি হৈ গ'ল চকলেট কুকিজ আৰু নন চকলেট কুকিজ ৰেডি হৈ গ'ল আপোনালোকে যদি আজিলৈকে বনোৱা নাই এনে ধৰণৰ কুকিজ তেন্তে ঘৰত এবাৰ কৰি চাব একদম সহজ হয় আৰু দেখিছে অভেন নাথাকিলেও আপোনালোকে ঘৰত এনেদৰে কেৰাহীত বনাব পাৰে খাবলৈতো খুব টেষ্টি হৈছিলে আৰু চাহৰ লগত খাই খুব ধুনীয়া লাগিছিলে আপোনালোকেও ঘৰত বনাই চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে বেলেগেও জানিব পাৰে আৰু লগতে আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু কমেন্ট কৰিবলৈ তলত নাপাহৰিব তেন্তে আজিলৈ বাই বাই